নমস্কাৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে মই কাকলি শইকীয়াই আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। হাঁহি আৰু কান্দোনৰ সমাহাৰী জীৱনটো নহয় জানো? তাৰ মাজতে সকলো দুখ পাৰ কৰি জীৱনত আগবাঢ়ি যাবলৈ আমি প্ৰত্যেকেই শিকিব লাগে। সুখ আছে বাবে জীৱনটো আনন্দময় আৰু দুখ আছে বাবে জীৱনটো অৰ্থময়। ঠিক একেদৰে সুখ আৰু দুখৰ মাজতে মই আপোনালোকৰ মাজলৈ এটি গল্প লৈ আহিছোঁ, যাৰ নাম হৈছে পোতাশাল। আশা কৰোঁ আপোনালোক সকলোৱে এই পোতাশাল নামৰ গল্পটি আদৰি লৈ আৰু আগবাঢ়ি যোৱাত সহায় কৰে। পোতাশাল নামৰ গল্পটিৰ প্ৰথম ভাগলৈ আগবাঢ়িছোঁ। এতিয়া নিশা 12 বাজিছে। প্ৰায় 1 ঘণ্টা হ'ল পুখুৰীটোৰ পাৰত অকলশৰে বহি থকা। মাত্ৰ মই বহি আছোঁ, কিন্তু ভাৱত বিফল মই। কাৰণ আৰু এটা দিনৰ পাছত মই মুক্ত হ'ম। এটা সেমেকা ৰাতি, ঘন কুঁৱলীৰে সিক্ত। 1 ঘণ্টাৰ আগতেই ওলোৱা জোনৰ হীন পোহৰখিনি এতিয়া প্ৰখৰ হৈ উঠিছে। কুঁৱলীৰ আৱৰণ ভেদি জোনৰ স্নিগ্ধ কিৰণে আলোকিত কৰি তুলিছে ৰাতিটো। পুখুৰীটোৰ বুকুত সোমাই যেন আলফুলে সংগোপনে যাচিছে হিয়াৰ আকুলতাখিনি। এক অদ্ভুত মাদকতাত যেন মত্ত। আহ, কি মায়াবী দৃশ্য এয়া। আজি মোৰ সুস্থ স্বাভাৱিকভাৱে এটা সুস্থ মানুহ হিচাপে ওলাই আহিছোঁ এই পুখুৰীটোৰ পাৰলৈ। আন দিনবোৰত মই মদৰ ৰাগেৰে মাতাল হৈ থাকিছিলোঁ, বলিয়াৰ দৰে উদ্ভ্ৰান্ত হৈ পৰিছিলোঁ। তীব্ৰ বিষাক্ত উত্তেজনাৰ মাজত মই শান্তি বিচাৰি হাবাথুৰি খাইছিলোঁ। তাৰপিছত এঢোক দুঢোককৈ কেইটা মদৰ বটল শেষ কৰি পেলাইছিলোঁ তাৰ হিচাপ নাছিল। তেতিয়া মদেই যি আছিল মোৰ প্ৰিয়, মোৰ জীৱন। কিন্তু সেই শান্তি মই পাম ক'ত? এতিয়া মদেও মোক ইতিকিং কৰে, মদে মোক শান্তি দিব নোৱাৰে। সেইবাবে আজি ৰাতি ওলাই আহিছোঁ খুব সন্তৰ্পণে, খুব গোপনে এই পুখুৰীটোৰ পাৰলৈ। আহোঁতে মই মদ খাই অহা নাই, লগত মদৰ বটলো অনা নাই। আনিছোঁ মাতালবিহীন, উদ্ভ্ৰান্তবিহীন এটি সুস্থ বিবেক। আঘোণ মাহৰ ৰাতি, ঠাণ্ডাই হাড়লৈকে কঁপনি তোলা ৰাতি। অথচ এনে ঠাণ্ডাইচোন আজি মোৰ দেহত কঁপনি তোলা নাই। শান্তি বিচাৰি বিচাৰি আহি মাথো অনেক চিন্তাৰ ঢৌৱে কঁপাই তুলিছে মোৰ মন। কি দুৰ্বহ, কি বিভৎস যন্ত্ৰণাদায়ক আছিল সেই দিনবোৰ। বিশাল আকাশত উজ্জ্বলি উঠা সোণোৱালী জোনৰ ওচৰত নিষ্প্ৰভ হোৱা তৰাবিলাকৰ দৰে নিষ্প্ৰভ হৈ যোৱা নাই সেই দিনবোৰ। অনেক চিন্তাৰ মাজত এই মুহূৰ্তত উজ্জ্বলি উঠিছে মোৰ চকুৰ আগত জেৰিনাৰ মুখখন। ঠিক আকাশত ক্ৰমে গভীৰ হৈ উঠা জোনৰ দৰে আছিল জেৰিনা। এই জোনখনে জেৰিনাই ওলট পালট কৰি দিছিল মোৰ হৃদয়ৰ সমতল। তেতিয়া শ্বিলঙৰ পৰা আহি মই মহানগৰীৰ একমাত্ৰ বিশ্ববিদ্যালয়খনত MSc প্ৰথম বাৰ্ষিকত নাম লগাইছিলোঁ। বিশ্ববিদ্যালয়ত উপস্থিত হৈয়ে জেৰিনাৰ সৈতে চিনাকি হৈছিলোঁ। তাৰ সৈতে হোৱা সেই প্ৰথম চিনাকিয়েই মোৰ হৃদয়ত খলকনি তুলিছিল। কিতাপৰ পৃষ্ঠাতে সুপ্ত হৈ থকা মোৰ যৌৱনৰ মাদকতা ভৰা জীৱনৰ অখণ্ড বিশাল মায়াময় পৃষ্ঠাটো যেন হঠাৎ সাৰ পাই উঠিছিল। এটা উদ্দীপনাই মোৰ দেহত কঁপনি তুলিছিল। দিন সপ্তাহ যোৱাৰ লগে লগে মোৰ অনুভূতিত ঠাই লৈছিল জেৰিনাই। মই জেৰিনাক ভাল পাই পেলাইছিলোঁ। মোৰ হৃদয়ে মাথো জেৰিনাক বিচাৰিছিল। কিতাপখন মেলিলেই পৃষ্ঠাজুৰি ভৰি পৰিছিল জেৰিনাৰ মিঠা মুখখন। যৌৱনৰ শ্ৰেষ্ঠ জ্যোতিৰে প্ৰাচুৰ্য তাইৰ চেহেৰা। তেতিয়া আৰু মই স্থিৰ হৈ ৰ'ব নোৱাৰিছিলোঁ। কিতাপ জপাই বিচনাত শুই পৰিছিলোঁ। এদিন জেৰিনাক মনৰ কথাটো খুলি ক'ম বুলি সাজু হৈও নিজ মুখেৰে ক'বলৈ মই সাহস গোটাব পৰা নোৱাৰিছিলোঁ। এখন চিঠিকে জেৰিনাৰ হাতত গুজি দিছিলোঁ। চিঠিখন দিয়াৰ পাছতহে যেন মই স্বস্তিৰ নিশ্বাস এৰিছিলোঁ। ভাবিছিলোঁ জেৰিনাই মই ভবাৰ দৰে এষাৰি প্ৰত্যাশিত উত্তৰ দিব। কাৰণ জেৰিনাই মোক প্ৰত্যাখ্যান কৰাৰ বাবে কোনো ধৰণৰ প্ৰশ্ন উত্থাপিত নহ'ব বুলি মই নিশ্চিত আছিলোঁ। আমাৰ শিক্ষা দীক্ষা, জাতি, বৰ্ণ, ধৰ্ম আৰু ষ্টেটাছ একেই আছিল। সেয়েহে পিছদিনা জেৰিনাই মোক উত্তৰটো দিছিল।
তাই মোৰ দৰে ভীৰু নাছিল। জেৰেনাই বাৰু তেওঁ ভবাৰ দৰে এষাৰি প্ৰত্যাশিত উত্তৰ দিবনে? উত্তৰটো জানিবলৈ কাহিনীৰ পাছৰ খণ্ডটোলৈ অপেক্ষা কৰক।